আমি কংগ্ৰেছ দল ইয়াত আহিছোঁ। মই কোকৰাঝাৰ জিলাৰ সভাপতি প্ৰেম হাজদা। আমাৰ এই যে ৰূপসী এই চাৰাচা গাঁৱত পাঠটোত আজি আমাৰ 61জন মানুহে জইন কৰিছে। তেওঁলোকক আমি আকোৱালি লৈছোঁ আৰু অহাবাৰ আমি পৰ্বতঝৰা সমষ্টিত আমি শক্তিশালী পৰা ৰূপান্তৰিত কৰিব পাৰিম। এইটো আমি ইয়াত আজি উজাৰিত আমি কৰিছোঁ। আজি যে 61জন মানুহ ইয়াতে জইন কৰিছে, কোন দলৰ পৰা আহিছে? এইবিলাক বিভিন্ন দলৰ পৰা আহিছে, কিছু BPFৰ পৰা আহিছে, কিছুমান UPPৰ দলৰ পৰা আহিছে আৰু এনেকুৱা বেলেগ বেলেগ আকৌ দলৰ পৰা আছিল, যিবিলাক সৰু সৰু দলত আছিল। আজি তেওঁলোকে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। আচলতে তেওঁলোকে কংগ্ৰেছৰ মানুহ হয়, কিন্তু বিগত কেইটা বছৰ ইয়াতে কংগ্ৰেছ দলৰ স্থিতি নথকাৰ কাৰণে আৰু কংগ্ৰেছ দলে BPFৰ লগত এলায়েন্স থকাৰ কাৰণে তেওঁলোকে বেলেগ বেলেগ দলত গৈছিলে। কিন্তু এতিয়া ইয়াতে যিটো কংগ্ৰেছ দল ইয়াতে উঠি আহিছে, গতিকে তেওঁলোকে আকৌ আমাৰ কংগ্ৰেছ দলত আহিছে। আৰু আমি আশা কৰি আছোঁ যে অহা BTC কাউন্সিলৰ যিটো ৰিজাল্ট হ'ব, এই ৰিজাল্টটো আমি নিশ্চয় ভাল ফল আমি পাম। আচ্ছা, BTC নিৰ্বাচন যেটো আহি আছে, আপোনালোকে কিমানখন সিট পাব বুলি ভাবিছে? আমিতো আশা কৰিছোঁ ইয়াতে আমি চৰকাৰ বনোৱাৰ নিচিনাকৈ আমি নিশ্চয় ইয়াতে সমষ্টি আমি পাম আৰু সেইটোৰ অনুপাতে আমি এতিয়া কাম কৰি আছোঁ। বিগত সময়ত আমাৰ AICC পৰা যি আহিছিলে তেখেতসকলে কৈছিলে যে 40টা সমষ্টিৰ ভিতৰত আমি 40টাই প্ৰাৰ্থী আমি প্ৰদান কৰিম আৰু সেইটো আমাৰ চেষ্টাটো চলি আছে। আমাৰ যিহেতু কোকৰাঝাৰত 12টা সমষ্টি আছে, এই 12টা সমষ্টিতে আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমি কৰিম আমাৰ কংগ্ৰেছ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী কৈছে যে আমি BTCত আমি নিৰ্বাচিত কৰিম অকলশৰীয়াকৈ, যেহেতু আমি 40খন সিটে জয়লাভ কৰোঁ। সেই সন্দৰ্ভত কি ক'ব? মই সেই সন্দৰ্ভত মই বেছি একো ক'ব নিবিচাৰোঁ। এতিয়া মানুহে দেখি আছে যে BJP কি কৰি আছে, তো সেইকাৰণে তেওঁলোকে BJPৰ প্ৰতি মানুহৰ কিমান আগ্ৰহ হৈছে এইটো আমি ইলেকশ্যনে বুজোতে আমি দেখিব পাৰিম। এইটো হয়, আজি এই পৰ্বতঝৰা সমষ্টিৰ ৰূপসীৰ ইয়াত আহি মিটিং কৰি বহুত ভাল লাগিছে যে আজি অকল সংখ্যালঘু এলেকাতে নহয়, বিভিন্ন বড় এলেকাতো ST মানুহবিলাক, ৰাভা গাৰো মানুহবিলাকো আমাৰ নৱনিযুক্ত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সমষ্টিত আমি জইনিং প্ৰগ্ৰাম কৰি আছোঁ। ST মানুহবিলাকো আহি আছে। ইয়াত কোনো খালি সংখ্যালঘু এলেকাত যে আমাৰ জইনিং হৈছে এনেকুৱা নহয়। আজি সংখ্যালঘু এলেকাত মিটিং হৈছে বুলিহে সংখ্যালঘুসকলে ইয়াত যোগদান কৰিছে। আৰু আমি যেতিয়া ST গাঁওবিলাকত যাওঁ, ST মানুহবিলাকো যোগদান কৰি আছে। তো ইয়াৰ দ্বাৰা বুজা যায় যে অনাগত দিনত BJP দল অসম তথা BTRৰ পৰা বিদায় ল'ব আৰু কংগ্ৰেছৰ হাতত যে শাসনভাৰ ৰাইজে গতাই দিয়াৰ যিটো কুচকাৱাজ কৰিছে, যিটো মানে যোগদানৰ জৰিয়তে যিটো প্ৰতিফলন ঘটাইছে, ইয়াৰ দ্বাৰা এইটো নিশ্চিত আগন্তুক BTR পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে BTRৰ চৰকাৰ গঠন কৰিব আৰু 2026ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ এখন বলিষ্ঠ চৰকাৰ হ'ব।